ৰাতিপুৱাৰ সময় আছিল। গাঁৱৰ কেইগৰাকীমান মহিলাই গাঁৱৰ দমকলৰ পৰা পানী ভৰাই আছিল। বহুত পিয়া লাগিছে, তোমালোকে মোক অলপমান পানী খাবলৈ দিবা নেকি? তেতিয়াই তালৈ গাঁওবুঢ়াৰ ল'ৰা বিৰজু আহিলে। আরে ওই বুড়ি যা ইয়াৰ পৰা, তই এই পানী খালে এই পানীবোৰ অশুদ্ধ হৈ যাব। ক'ৰ পৰা যে আহে এই ভিক্ষাৰীবোৰ। খবৰদাৰ মহিলা, তোমালোকে এই বুঢ়ীক এটুপি পানী খোৱালেও গাঁৱৰ পৰা ওলাই দিম। শুনিলি বুঢ়ী, এতিয়া ইয়াৰ পৰা যা। কিমান লেতেৰা তই, আমাৰ পানী খালে আমাৰ পানীবোৰো লেতেৰা হৈ যাব। বুঢ়ীগৰাকীয়ে নিৰাশ হৈ এডাল গছৰ তলত বহিল। পিছদিনাখন ৰাতিপুৱা ৰমলা আৰু অনিতাই দমকললৈ পানী ভৰাব আহিলে। তেতিয়াই সিহঁতে বুঢ়ীজনীক দেখা পালে। সেই বুঢ়ীগৰাকীক চোৱাচোন, এনেকুৱা লাগিছে যেন মৰিয়ে গৈছে। মৰিলেই চাগে, ব'লাচোন যাই পেলাই চাওঁ। দুয়োগৰাকী মহিলাই বুঢ়ী মহিলাগৰাকীৰ ওচৰলৈ গ'ল আৰু বুঢ়ী মহিলাক লৰচৰ কৰাই দিলে। সেই ভিক্ষাৰী বুঢ়ীগৰাকী মৰি গৈছিল। বুঢ়ীগৰাকীৰ মৃত্যুৰ খবৰ গোটেই গাঁওখনতে বিখ্যাত হৈ পৰিল। গাঁওবুঢ়াই গাঁৱৰ কেইজনমান মানুহক লগাই বুঢ়ী মহিলাগৰাকীৰ মৃতদেহ সেই গছডালৰ তলতে পুতি থলে। ৰাতিৰ সময় আছিল, গোটেই গাঁওখন নিদ্ৰাত আছিল। আৰে ৰাতিখন বাৰু কোনে দমকলটো চলাই আছে? টোপনি ভাঙি দিলে। যাই পেলাই চায়ে আহোঁ। আৰে এয়া কি? এই দমকলটো নিজে নিজে কেনেকৈ চলিব পাৰে? প্ৰমীলাই দমকলটোত ধৰি দমকলটো ৰখাব চেষ্টা কৰিলে, কিন্তু দমকলটোৰ পৰা পানী ওলাই থাকিল। আৰে আকি এইটো আকৌ চলিল, এতিয়াই ইয়াক ৰখাই দেখাই আছোঁ। প্ৰমীলাই যেতিয়াই আকৌ সেই দমকলটোত হাত দিলে, সেই দমকলটোৰ পৰা এজনী চুৱেল ওলাই আহিল। হে ৰাম, এই দমকলটোৰ পৰা বাৰু কেনেকৈ চুৱেল ওলাই আহিল? আৰে পলোৱা। পলাবলৈ চেষ্টা কৰিলে তোক ইয়াতে মাৰি খাই পেলাম। সোনকালে দমকল চলা আৰু মোক হেঁপাহ পলৈ পানী খোৱা, মোৰ বৰ পিয়া লাগিছে। প্ৰমীলাই জলদি জলদি দমকলটো চলাব ধৰিলে আৰু চুৱেলজনীয়ে পানী খাব ধৰিলে। আৰু মই এই দমকলটো চলাব নোৱাৰোঁ। এতিয়ালৈকে তোমাৰ পিয়াটো পলাইছে ন? আৰু মই যোৱাৰ বৰ ভাগৰ লাগিছে। মোৰ এতিয়ালৈকে পিয়া পলোৱা নাই আৰু বহুত সময় লাগিব। তোৰ হাত ৰখালে তোক মাৰি পেলাই খাই পেলাম। সোনকালে দমকল চলাও, মই পানী খাব লাগে। প্ৰমীলাই দমকলটো চলাওঁতে চলাওঁতে ৰাতিপুৱা হৈ গ'ল। আৰে বাপৰে, ৰাতিপুৱা হৈ গ'ল। এতিয়াতো পিয়া পলাইছে, মোক যাবলৈ দিয়া এতিয়া। যাবি, কিন্তু নিজৰ ঘৰলৈ নহয়, মোৰ লগত। প্ৰমীলাক ঘৰত নাপাই প্ৰমীলাৰ স্বামীয়ে গাঁৱত ইফালে ইফালে প্ৰমীলাক বিচাৰি আছিল। কেইদিনমানৰ পিছত এদিনাখন ৰাতিপুৱা ললিতা, কৰিশ্মা আৰু ৰশ্মিয়ে দমকলত পানী ভৰাব গ'ল। আৰে গাঁৱৰ মহিলা, পানী নিব আহিছা? মোকো ঘৰলৈ নিবৰ বাবে অলপমান পানী দিয়াচোন। আৰে আমি সদায় সদায় কষ্ট কৰি আপোনাক পানী ভৰাই দিব নোৱাৰো নহয়, আপুনি নিজেই ভৰাওক। এতিয়াই যদি আপুনি ইয়াৰ পৰা নাযায় নহয়, আমি গাঁওবুঢ়াক কৈ দিম। আৰে আৰে, বেয়া কিয় পাইছা? কোনো কথা নাই, মই নিজেই ভৰাই ল'ম। বীৰেন্দ্ৰই যেতিয়াই দমকলটো চলালে তেতিয়াই তাৰ পৰা সেই চুৰেজনী ওলাই আহিল। চুৰেল? আৰে বাপৰে, অকলে পিয়া পলাব খুজিছ? মোৰো বৰ পিয়া লাগিছে, মোকো পানী খাবলৈ দে। চুৰেজনীক দেখি মহিলাবোৰে পলাব ধৰিলে, কিন্তু চুৰেজনীয়ে নিজৰ যাদু শক্তিৰে সিহঁত চাৰিওকে নিজৰ লগত দমকলৰ ভিতৰলৈ লৈ গ'ল। এই গাঁওখনত বাৰু আমাৰ কি হৈ আছে? গাঁৱৰ মহিলাবোৰ এনেকৈ কেনেকৈ নোহোৱা হৈ আছে বাৰু? এতিয়ালৈকে গাঁৱৰ 4গৰাকী মহিলা নোহোৱা হ'ল, শুনিছোঁ আৰু এজন পুৰুষো নোহোৱা হৈছে। আৰে ভাই, কথাটো তুমি ঠিকেই কৈছা, কিন্তু নিশ্চয় কিবা ৰহস্য আছে। এনেকৈ মহিলাবোৰ নোহোৱা কেনেকৈ হ'ব? তোমালোকে ঠিকেই কৈছা ভাই, কিন্তু আমি এতিয়া ঘৰলৈ যাব লাগে, ৰাতি হ'বৰ হৈছে। আমি এই বিষয়ে অহাকালি গাঁওবোৰৰ লগত কথা পাতিম। সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। এনেকৈয়ে বহুত মহিলা গাঁৱৰ পৰা নোহোৱা হৈ গ'ল। এদিন বিনয়ে কামৰ পৰা ভাগৰি জুগৰি ঘৰলৈ আহিলে। আৰে সুনীতা, বহুত পিয়া লাগিছে, এগিলাচ পানী আনিবাচোন। আৰে শুনকচোন, ঘৰত এটুপিও পানী নাই। তুমি দিনটো কি কৰি আছিলা বাৰু? পানী ভৰাই নিব নোৱাৰিলা? আৰে গাঁৱত হৈ থকা ঘটনাবোৰৰ কাৰণে মই ভয়তে ঘৰৰ পৰাই ওলোৱা নাই। আৰে হ'ব হ'ব, বাহানা বনাই থাকিব নালাগে। সোনকালে কলহ লোৱা আৰু দমকললৈ বলা, পানী ভৰাব লাগে।
আৰে দেখিলা এই দমকলটোত একোৱেই নাই মানুহবোৰে এইবোৰ উৰা বাতৰি কৰি আছে হা 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 চুৰেল অৰে সুনিতা আমি ইয়ালৈ আহিবই নালাগিছিল আজি আমাৰ শেষ দিন মই ঘৰৰ পৰা ওলাব মানা কৰিছিলো নে আপুনিহে মোৰ কথা নুশুনে আপোনাৰ লগতে এতিয়া ময়ো ছোৱালীজনীৰ পূজন হ'ম মোৰ বৰ বিয়া লাগিছে তহঁতে মোক এতিয়া পানী খোৱা আৰু মোৰ বিয়া পলাই দে ঠিক আছে এতিয়াই খুৱাই আছো পানী বিনয় আৰু সুনিতাই ছোৱালীজনীক বহুত পানী খুৱালে কিন্তু ছোৱালীজনীটো বিয়াই পলোৱা নাছিল তহঁতে মোক শুদ্ধ মনেৰে পানী খোৱা নাই সেইবাবে মোৰ বিয়া পলোৱা নাই তহঁতে এতিয়া মোৰ লগত দমকলৰ ভিতৰলৈ যাব লাগিব ছোৱালীজনী বিনয় আৰু সুনিতাক নিজৰ লগত দমকললৈ লৈ গ'ল কিন্তু দূৰৰ পৰা এজন বয়সীয়াল বুঢ়াই সেই সকলোবোৰ দৃশ্য চাই আছিল তাৰপিছত বুঢ়া মানুহজনে গাঁৱলৈ গৈ গাঁৱৰ মানুহবোৰক সকলো কথা ক'লে আৰে ঐ বুঢ়া এইবোৰ কি কথা ক'ব আহিছ আমাৰ গাঁৱত চুৰেল আৰু এই চুৰেলজনীয়ে সকলোবোৰ মানুহক নি আছে তাকো দমকলত হা 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 আৰে পাগল বুঢ়াৰ কথাত কোনেও বিশ্বাস নকৰিবি আৰে বিৰজু এই পাগল বুঢ়াৰ কথা সঁচাও হ'ব পাৰে কাৰণ গাঁৱৰ মহিলাবোৰ তেতিয়াই নোহোৱা হৈছে যেতিয়া সিহঁতে দমকললৈ পানী ভৰাব গৈছিল আচ্ছা হয় নেকি ঠিক আছে তেনেহ'লে আজি আমিও চুৰেলক চাই লওঁ গোটেই গাঁওবাসীয়ে দমকলৰ ফালে আগবাঢ়িল বুঢ়াই সিহঁতক যাবলৈ বহুত মানা কৰি আছিল কিন্তু তাৰ কথা কোনেও নুশুনিলে নাযাবি অ গাঁৱৰ মানুহ তালৈ নাযাবি তাত সঁচাকৈ এজনী চুৰেল আছে তহঁতক সোধাই নাৰে এই চুৰেলজনীয়ে গোটেই গাঁওবাসীয়ে দমকলৰ ওচৰত গৈ পোৱাৰ পিছত বিৰজুৱে দমকলটো চলালে চুৰেল আৰে সঁচাকৈ চুৰেল আছে ৰে এই বুঢ়াৰ কথা বিশ্বাস কৰা হ'লে মই আজি বাচিব পাৰিলোহেঁতেন এতিয়া মই নাবাচিম মই বহুত বিপদত আছো সোনকালে মোক পানী খোৱা বিৰজু এই চুৰেলজনীয়ে যি কৈছে তাকেই কৰ নহ'লে তোক আৰু আমাৰ এই গাঁৱৰ মানুহবোৰক এই চুৰেলজনীয়ে মাৰি পেলাব বিৰজুৱে দমকল চলাব ধৰিলে আৰু ছোৱালীজনীয়ে পানী খাব ধৰিলে আৰু এই দমকলটো চলাব নোৱাৰো দেই একেবাৰে বহুত ভাগৰ লাগিছে তহঁতে মোক পানী খুৱাবই লাগিব কাৰণ এই অৱস্থা মোৰ তোৰ আৰু এই গাঁওবাসীবোৰৰ কাৰণে হৈছে এয়া তই কি কৈছ মইতো কাকো মাৰা নাই মই সেইগৰাকীয়ে বুঢ়ী ভিক্ষাৰী হয় যিগৰাকীক তই আৰু তোৰ গাঁওবাসীয়ে পানী খাবলৈ নিদিলে মোৰ ইমান বিয়া লাগিছিল তহঁতে যদি অলপমান পানী খাব দিলিহেঁতেন তহঁতৰ কি গ'লহেঁতেন মই বিয়াত থাকিব নোৱাৰি মৰি থাকিলো আৰু মই চুৰেল হৈ গ'লো আৰু তেতিয়াৰে পৰাই যি গাঁওবাসীয়ে দমকলত পানী ভৰাব আহে মই সিহঁতক নিজৰ লগত দমকললৈ নি মাৰি পেলাওঁ আৰু মই তহঁত গোটেই গাঁওবাসীকে মাৰি পেলাম গাঁওবাসী তোমালোকে যদি নিজৰ জীৱন বচাব বিচাৰা তেনেহ'লে সোনকালে বুঢ়ী মহিলাক যিখিনি ঠাইত পুতি থৈছিলে সেইখিনিত পানী ঢালি দিয়া সোনকাল কৰা গাঁওবাসী তাৰপিছত গোটেই গাঁওবাসীয়ে বহুতবোৰ পানী সেই বুঢ়ী মহিলাগৰাকীক পুতি থোৱা ঠাইখিনিত ঢালিব ধৰিলে এনেকৈয়ে চুৰেলগৰাকীৰ বিয়া পলাই গ'ল আৰু মুক্তি পালে আৰু তেতিয়াৰ পৰা চুৰেলজনীয়ে দমকলৰ ভিতৰৰ পৰা কেতিয়াও বাহিৰলৈ নাহিলে কিন্তু গোটেই গাঁওবাসীয়ে মিলি সেই দমকলটোত পানী ভৰোৱা বন্ধ কৰি দিলে এতিয়াও চাগে সেই চুৰেলজনীয়ে সেই দমকলটোতে থাকে